নমস্কাৰ সকলোকে হেপিনেছ উইথ ডিছাৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে 11 ফেব্ৰুৱাৰী। আমাৰ কলেজ উইক শেষ হ'ল। মোৰ লাহে লাহে ব্লগবোৰ দিয়াও শেষ হ'ল বাৰু দেই। কাইলৈৰ পৰা আছে এইচএছ এক্সাম। মোৰ ভণ্টিও এক্সাম দিব, লগতে আমাৰ পেহী ছোৱালীজনীও এক্সাম দিব। চ' ভাবিলোঁ মানুহজন আৰু মই ঘৰৰ পৰাই আহোঁগৈ এপাক, পেহীহঁতৰ ঘৰলৈও যাম বাৰু। এয়া ওলাবলৈ লৈছোঁ আৰু লাহে লাহে। এয়া বহুত দিন ঘৰলৈ যোৱাও নাই মানুহজন। মই বাৰু অলপ দিন আগত থাকি আহিছিলোঁ, ব্লগ পাইছিলেই নহয়। চুলিবোৰ যে ইমান বেছি সৰিছে নহয়, কেনেকৈ বাৰু নসৰা হ'ব আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। এয়া অকণমান ক্ৰীমো লগাই লৈছোঁ, যিখিনি মই সদায় ব্যৱহাৰ কৰোঁ তাকেই ব্যৱহাৰ কৰিলোঁ, ইমান আপোনালোকক দেখাই থকা নাই আৰু দেই। ফাইনেলি ভাত পানী খাই মই ওলাই কমপ্লিট হৈ গ'ল। মানুহজনো হোৱাৰ কাৰণে অলপ ৰৈ আছোঁ। মানুহজনৰো হ'ল, এয়া বাইক উলিয়াই আনিলে, দুইজন আহি আছোঁ। মোৰ এইখন ঘৰৰ পৰা মাহঁতৰ ঘৰলৈ বেছি দূৰ নহয় বাৰু দেই। এতিয়া বৰবালিৰ পৰা আমি গৈ আছোঁ ভোগপুৰলৈ। ভোগপুৰ চেণ্টাৰ এয়া পায়ে গৈছোঁহি আৰু। তাৰপিছতে মাহঁতৰ ঘৰৰ বাবে ভোগপুৰতে কিবা এটা ল'লোঁ, যিহেতু ভাইটিও আছে। কিবা এটা লৈ এয়া ৰৈ আছোঁ। এইটো ট্ৰেইন ক্ৰছিং। এই ট্ৰেইন ক্ৰছিঙত ট্ৰেইনখন অহাৰ আগে আগে কিবা এডাল পেলাই দিয়ে নহয়, নামটো কি কয় মই নাজানো, সেইকাৰণে ৰৈ থাকিবলগীয়া হৈছিলে। তো সেইডাল উঠাই দিলে, মই নাম নাজানো কাৰণে সেইডাল বুলিয়ে কৈছোঁ। তাৰপিছতে মানুহজন আৰু মই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ঘৰলৈ। আজি বতৰটো ইমান বেছি ফৰকাল, চাওক ইমান ধুনীয়াকৈ ৰ'দ দি আছে। এইকেইদিন বহুত বেছি সেমেকা হৈ আছিলে নহয় জানো বতৰটো, আজি ৰ'দ দিয়া দেখি ভাল লাগিছে। লাহে লাহে এয়া মানুহজন আৰু মই কথা পাতি আপোনালোকলৈ ভিডিঅ' ক্লিপ লৈ ঘৰ পায়ে গ'লোহি। এয়া ভাইটি, সি আগফালে কিবা এটা চাই আছিলে ফোনতে। সি কৈছে যে আজি ভ্লগ বনাইছা নাই, মোক উঠাবা আকৌ দেই। সেয়া তাৰ কথামতেই কাম অকণমান উঠাই দিলোঁ। তাৰপিছতে পেহী আৰু মানুহজনে সেয়া কথা পাতি আছে দুয়োজনে। এয়া অকণমান ক্লিপ লৈ থ'লোঁ। তাৰপিছতে মায়ে দিলেহি চাহ, মোৰ ফেভৰেট বুনিয়া লাৰুৰ সৈতে। তাৰপিছতে এয়া দুইজনে খাই লওঁ। মানুহজনে কৈ আছে মোক নুঠাবা। তাৰপিছত ৰুমত আহিলোঁ, ভণ্টিয়ে পঢ়ি আছিলে, তাইক শুভেচ্ছা দিলোঁ কিবা এটা, পাছত দেখাম বাৰু কি দিলোঁ। তাৰপাছতে এয়া তাই মই অকণমান কথা পাতিলোঁ। এই ৰুমটোত থাকিলে মোৰ ওলাই যাবই মন নাযায়। এইটো ৰুমতে আগতে ভণ্টি আৰু মই আছিলোঁ বাৰু। সেইবোৰ বাদ দিয়ক, সেইবোৰ কৈ থাকিলে কিবা এটা ইম'চনেল হৈ যাওঁ মই। এয়া বাহিৰলৈ আহিলোঁ, গাড়ীখন এপাক দেখাই দিলোঁ আপোনালোকক। এটা মিনি ব্লগত দেখাইছিলোঁ বাৰু গাড়ীখন লওঁতেনে। এতিয়া চলাবলৈ মানুহ নাই, চ' ইয়াতে থৈ দিছে আৰু। তাৰপিছতে মানুহজন আৰু মই পেহীহঁতৰ ঘৰলৈ যাবলৈ ওলালোঁ, যিহেতু পেহী ছোৱালীজনীও এইচএছ দিব। তাইৰ নামটো পিকু, আপোনালোকে মোৰ আগৰ ব্লগত দেখিছিলেই। মাহঁত যোৰহাট যাওঁতেনে যে তাই আহি থাকিছিলে মোৰ লগত, দেখাইছিলোঁৱে নহয়। সিহঁতৰ ঘৰটো হৈছে মধুপুৰ চেণ্টাৰৰ পৰা অলপ আহি নিকেতনখনৰ একদম ওচৰতে। সিহঁতৰ ঘৰত গৈ মই ভিডিঅ' ক্লিপ ল'বলৈ নহ'বগৈ আৰু, মই গম পাইছোঁ। মানে কিয় জানেনে, চবৰে ঘৰতে ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে। এয়া চাহ তাহ খাই তাইক শুভেচ্ছা দি ওলাইও আহিলোঁ। আমি আকৌ যাওঁতে বাটত এনেকৈ শিলগুটি দিয়া নাছিলে, কিন্তু আহোঁতে দেখিছোঁ এয়া শিলগুটি পেলাই থৈছে। চ' মানুহজন আৰু মই বহুত দূৰ বাইক ঠেলি খোজকাঢ়ি আহিলোঁ। ফাইনেলি এয়া ঘৰো পালোঁহি। মাৰ ভাত হোৱাই নাই, চ' দুইজনে অকণমান ৰিলচো বনাই ল'লোঁ। তেওঁ উঠিবলৈ খুব বেছি টান পায়, মই অকণমান হেঁচা দিলে উঠে আৰু। তাৰপাছতে এয়া ভাতো হৈ গ'ল, ভাত খাই ল'লোঁ। কিবাকিবি আৰু বনাইছে দেখিছে নহয়, মাংসও আছিলে, মাছো। তাৰপিছতে এয়া ভণ্টি, ভিনীহেক, মই গোটেইকেইটা অকণমান উঠিলোঁ। তাৰপিছতে এয়া মাহঁতৰ লগত কথা বতৰা পাতি মই ঘৰলৈ আহিবলৈ ওলালোঁ। ভিডিঅ'টোত মই কিবা এসোপা গাই আছিলোঁ, কি গাই আছিলোঁ এতিয়া মই পাহৰি গ'লোঁ। আৰু কিবা এটা হ'ল, নাজানো কি হ'ল, ভিডিঅ'টোত দেখোন চাউণ্ডটো নহা হৈ গ'ল। এয়াই আৰু কি কৰিব, উপায় নাই। এয়া ভণ্টিৰ লগত অকণমান মৰম চেনেহৰ আদান প্ৰদান কৰি বাটলৈ বুলি আহিছোঁ। বেষ্ট ফ্ৰেণ্ডজনীক লগ পালোঁ, তাই কলেজৰ পৰা আহিছেহে। মানে সিহঁতৰ কলেজত কলেজ উইক হৈ আছে, চ' তাই সময় নাই ৰ'বলৈ, উপায় নাই আৰু। অকণমান বাটতে কথা পাতিলোঁ, তাইও গ'লগৈ, আমিও ঘৰ আহি এয়া পায়ে গ'লোহি। ঘৰ পাই কিবাকিবি কৈ আছিলোঁ, সেয়া আৰু উপায় নাই নহয়, ভিডিঅ'ত চাউণ্ডটোৱে নাহিলে, ইমানখিনি এনেই কৈ থাকিলোঁ আৰু একো নাই। ঘৰ পাই কাপোৰ কানি চেঞ্জ কৰি আকৌ ওচৰৰ ভণ্টি কেইজনীমান ওচৰলৈ যাবলৈ ওলালোঁ, মা আৰু মই। সিহঁতকো শুভেচ্ছা দি আহোঁ, যিহেতু কাইলৈৰ পৰা এক্সাম হ'লেই। বাৰু আজিলৈ বাই, আকৌ লগ পাম এটা নেক্সট ভ্লগত।